নমস্কাৰ আসসালামু আলাইকুম ফ্ৰেণ্ডছ আজি মই বুট দাইলৰ ৰেচিপি এটা লৈ আহিছোঁ বন্ধুসকল মই মোৰ চেনেলত একেবাৰে সহজভাৱে ৰন্ধা ৰেচিপিসমূহ আপলোড কৰি থাকোঁ আপোনালোকৰ ইজি ৰেচিপি চাবলৈ মন কৰিলে মোৰ চেনেললৈ গৈ চাব পাৰে কওকচোন বন্ধুসকল বুট দাইল বনাবলৈ আমাৰ কি কি প্ৰয়োজন হ'ব প্ৰথমতে আমাক দাইল লাগিব মই ইয়াত এপোৱা দাইল লৈছোঁ বুট দাইল দুটা আলু লাগিব মই ডখৰকৈ কাটি লৈছোঁ এটা ডাঙৰ সাইজৰ পিয়াজ মই মিহি মিহিকৈ কুটি লৈছোঁ আদা নহৰুৰ পেষ্ট লাগিব মছলা লাগিব জিৰা গুড়ি ধনিয়া গুড়ি হালধি গুড়ি আৰু ৰং জলকীয়া গুড়ি প্ৰত্যেকবিধ মই 1.5 চামুচকৈ লৈছোঁ লং দালচিনি ইলাচি লাগিব গোটা জিৰা লাগিব এখিলা তেজপাত লাগিব শুকান জলকীয়া দুটা আৰু মান ধনিয়া পাত লাগিব বিলাহী এটা লাগিব আৰু লাগিব মিঠাতেল বুট দাইলখিনি মই 5 ঘণ্টাৰ কাৰণে তিয়াই থৈছিলোঁ এতিয়া বুট দাইলখিনি পানীখিনি কাঢ়ি লম তাৰ পাছত বুট দাইলখিনি মই প্ৰেছাৰ কুকাৰ এটাত ভৰাই দিছোঁ এইখিনি প্ৰেছাৰ কুকাৰত সিজাব লাগিব বুট দাইলখিনি তাৰ পাছত ইয়াত পানী দিম আলুখিনিও দি দিছোঁ এতিয়া ঢাকনখন প্ৰেছাৰ কুকাৰৰ ঢাকনখন মাৰি 3টা চিটি মৰালৈকে সিজিবলৈ দিম এতিয়া কেৰাহী এখন গৰম কৰি মই ইয়াত মিঠাতেল দিছোঁ তেলখিনি গৰম হ'লে ইয়াত মই শুকান জলকীয়া দুটা দি দিছোঁ আৰু গোটা জিৰা আধা চামুচ দি দিছোঁ তেজপাত এখিলা দিলোঁ আৰু লং দালচিনি ইলাচিখিনিও দি দিছোঁ তেলতে এতিয়া পিয়াজখিনি দি দিছোঁ এইখিনি অকমান মজাই ল'ব লাগিব এতিয়া অলপ মজোৱা হ'ল এতিয়া মই মছলাখিনিও দি দিছোঁ মই প্ৰত্যেকবিধ মছলা দিছোঁ জিৰা গুড়ি ধনিয়া গুড়ি হালধি গুড়ি আৰু ৰং জলকীয়া গুড়ি 1.5 চামুচকৈ দিছোঁ এইখিনি অকমান মজাই লোৱাৰ পাছত মই ইয়াত বিলাহীখিনিও দি দিম বিলাহীখিনি দিলোঁ অকমান সময় মজোৱাৰ পাছত মই আদা এচামুচ দিছোঁ আৰু নহৰু এচামুচ দিলোঁ এইখিনিও অকমান মজাই লৈছোঁ মছলা আপোনালোকে বন্ধুসকল যিমান মজাব সিমানেই খাবলৈ বেছি টেষ্টি হয় আৰু কেঁচা ভাৱটো নাইকিয়া হৈ যায় এতিয়া মই বইল কৰি লোৱা আলু আৰু দাইলখিনিও দি দিছোঁ একেলগে এইখিনি অকণমান সময় মজাই ল'ম মছলাৰ লগত মজাই লোৱাৰ পাছতহে মই অকণমান নিমখ দিছোঁ অকণমান মজাই লোৱাৰ পাছত মই ইয়াত পানী দিম মই এইবিধ এনেকৈ বনালে দাইল মই শুকান ৰুটিৰ লগত খাই খুব ভাল পাওঁ ভাল লাগে এনেকৈ বনাই শুকান ৰুটিৰ লগত খাবলৈ এতিয়া মই পানী দি দিছোঁ অকণমান সময় সিজিবলৈ দিম দাইলকণো আমাৰ ৰেডি হৈ গৈছে বৰ বেছি সময় নালাগে যিহেতু আমি প্ৰথমতেই দাইলকণ সিজাই লৈছিলোঁ প্ৰেছাৰ কুকাৰত এয়া মই মান ধনিয়া পাত কেইখিলা দি দিছোঁ কুটি থোৱা মান ধনিয়া পাতৰ গোন্ধটো বৰ ভাল লাগে দাইলত যদি আপোনালোকে মান ধনিয়া পাত দিয়ে এনেকৈ বৰ ভাল লাগে গোন্ধটো ভাল লাগে আৰু খাবলৈও সোৱাদ লাগে মোৰ ৰেচিপিটো ৰেডি হৈ গৈছে বন্ধুসকল মোৰ এই ৰেচিপিটো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'ত লাইক কৰিব আৰু মোৰ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব যাতে মই আপলোড কৰা প্ৰত্যেকটো ৰেচিপি আপোনালোকে সৰ্বপ্ৰথমে পায় ধন্যবাদ